নমস্কাৰ, অগ্নিক ক্ৰিয়েশ্যনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাড়ী দি পেলাই লাইনত পঠালোঁ, অলপ খালী কৰি আহিলে ৰাতিপুৱা, আকৌ অলপ মাল দি পেলাই আকৌ পঠাইছোঁ। এইফালে ৰজাবাৰী চাইডে যাব এতিয়া, লগৰজনে লৈ গৈছে গাড়ীখন। আজি ঠাণ্ডা গৈছে আৰু পানী গৈছে আৰু ৰিফ্লেক্টৰত আছে, ধুনীয়াকৈ জিলিকি আছে। কালি ফিটনেছ বনাই যিহেতু আহিছিল, গাড়ী ওলাই গৈছে এতিয়া। তিনিখন, এখন দুখন তিনিখন চাৰিখন। এখন হ'ল বাবাৰ গাড়ীখন স্কুল লৈ গৈ, এখন মোৰ, এখন লগৰটোৰ, আৰু এইখন এই পতঞ্জলি যিজন ডিষ্ট্ৰিবিউটৰ ল'ৰা আছে তাৰ বাইকখন ইয়াত থৈ যায়। আৰু এইখন চাওকচোন, তাৰ যিখন স্কুটি, এখন 7 ফুটমান দীঘলেই আছে এনেকৈ, আৰু বেয়া অলপ সাংঘাতিক ডিজাইনৰ বনাইছে এইখন। কোম্পানীটো হ'ল এইখন কমাকি নে কি। আৰু ইয়াত আচলতে 2-3টা চিলিণ্ডাৰ, মানুহ এটা শুই যাম বুলি ক'লেও শুব পাৰে আচলতে, ইমান দীঘল। আৰু এইটো কিবা এম্বুলেঞ্চৰ নিচিনা, পিছফালৰ পৰা এখন এম্বুলেঞ্চ বাইকৰ নিচিনা লাগে, কি দিছে এইটো নাজানো। আৰু আচলতে বাইকখনৰ ইয়াতে মটৰ ফিটিং আছে, এইটো চকা যিটো দেখিছে, এই চকাতে মটৰ ফিটিং আছে, আৰু সেই মটৰটো ঘূৰে গাড়ীখন যায়, বাকীটো গোটেই খালী। এইটো যি দেখিছে, এইটো ডিগিৰ ভিতৰত আছে। আৰু এইটোহে কি, এইটো বস্তু বুজি পোৱা নাই কি বস্তু আছে এইটো। আৰু খুব দীঘল আচলতে, এইখন কিমান দীঘল আৰু সেইখন চাওক কিমান অকণমান, এইখন চাওক কিমান দীঘল আৰু এইখন চাওক কিমান অকণমান, কিন্তু এইখন মানে মুঠতে বম দীঘল হয় বাইকখন, স্কুটিখন। এখন ইলেক্ট্ৰিক বাইক, এখন স্কুটি। আৰু এইটো যিটো স্পেচ দেখিছে, ইয়াত মানুহ এটা ধুনীয়াকৈ শুই যাম বুলি ক'লেও শুব পাৰে। 2টামান চিলিণ্ডাৰ ইয়াত সোমাই যাব, চিলিণ্ডাৰ আনিম বুলি ক'লোঁ। মুঠতে এখন আচৰিত ডিজাইনৰ। আৰু ইয়াৰ মাজতে আহি গ'ল কিবা মুখ্যমন্ত্ৰী অমিত বিক্ষ, কিবা এটা অভিযান চলি আছে, আৰু সেয়া ফটো মাৰি দিব লাগে। ছাৰ্ভাৰ নাই, নেট ডাউন। আমাৰ কাষৰ ঘৰৰ ভণ্টিজনী আহি পেলাই মাহঁতক গছপুলি ৰোৱা ফটো মাৰি আছে। মই অকণমান আঁতৰৰ পৰা ভিডিঅ' কৰি আছিলোঁ। এইবাৰ মায়ে একেটা গছপুলিকে মাও দিছে, তাইও দিছে আচলতে। আৰু গছপুলি দুজোপামান আহিছিলে, আচৰিত ডিজাইনৰ, মানে ডালটো আছে, মানে গুৰিৰ পৰা নাই, ডালবিলাকে ভৰাই মানে পিপিত ভৰাই দিছে ধুনীয়াকৈ। আৰু এনেকৈ ফটো উঠি দিব পাৰে। কিন্তু গছপুলিটো আচলতে ৰুইছে, ভালেই কৰিছে, কিন্তু গছপুলিটোত পানী দি গছপুলিটো ডাঙৰ কৰাটোহে আচল কথা। আৰু এনেও আমি আমাৰ ঘৰখনত গছ লগাই খুব ভাল পাওঁ, চাৰিওফালে আমাৰ গছেই আছে, নতুন কিছুমান গছ লগাই আমি খুব ভাল পাওঁ। আৰু যিহেতু আমি গছ কেইজোপা আমি এনেও জীয়ামেই। আৰু এয়া আমাৰ আগফালে থকা সৰু এখন অকণমান বাগিচা, ইয়াত ধুনীয়া কিছুমান ফুল আছে, এজোপা ফুল আছে। আৰু এইবিলাক ফুল বাবাই লগোৱা আচলতে, ভালকৈ চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখিছোঁ। আমলখি এজোপাও আছে। এইখন এখন আমাৰ চোফাৰ মানে ভিতৰত আছিলে, চোফাখন উলিয়াই দিব লগা হ'ল। কিয় আপোনাৰ মানে নিগনি ভিতৰত কণী পাৰিলে নে কি, ইমান গোন্ধ থাকিব নোৱাৰি। আৰু এইখন মানুহজনীয়ে বনাইছে মাছৰ কাৰ্টুনৰ ওপৰত এনেকৈ দি পেলাই, এখন বাহিৰত মানে, আৰু পুলি এটা লগাই দিছে সৰু, খুব সুন্দৰ লাগিছে দেখি পেলাই। আৰু ইয়াত বিভিন্ন ধৰণৰ আমাৰ বেপাৰীবিলাক আহি থাকে, যেতিয়া বহি পেলাই বিল কাটিবলৈ সুবিধা হয়। আৰু এখন ফেনৰ ব্যৱস্থাও কৰি দিছোঁ ধুনীয়াকৈ। আৰু এই ওপৰ লাইটৰ পৰা কানেকশ্যন কৰি পেলাই, যে গৰমত আচলতে বিল চিল কাটিবলৈ দিগদাৰ হয়, ইয়াৰ পৰাই বহি পেলাই কাটি থাকিব পাৰি। মানে দোকানৰ ভিতৰত আচলতে বহুত গৰম, ছাদখন মোৰ চাপৰ দোকানৰ ভিতৰত খুব গৰম। আৰু এনেকৈ হৈছে, আৰু সেই যেতিয়া মানুহবিলাক আহে, ইয়াতে বহাই পেলাই ধুনীয়াকৈ ইয়াতে চাহ তাহ খুৱাওঁ আমি।